নমস্কাৰ, হাই গাইজ। কি খবৰ আপোনালোকৰ? মই আসমা বেগম ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা ভ্লগ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ভিডিঅ'টোত অকণমান সৰুকৈ ৰেচিপি এটা দিম। ৰেচিপিটো হ'ল বেতগাজ। বেতগাজ কেনেকৈনো বনাওঁ প্ৰথমৰ পৰা কটাৰ পৰা একদম বনোৱালৈকে আপোনালোকক দেখাম। চাই থাকিব আপোনালোকে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ব'লকচোন কেনেকৈনো মই বেতগাজ বনাওঁ আহকচোন চাওঁ। বেতগাজ হাবিৰ পৰা কাটি আনিছে মোৰ হাজবেণ্ডে। তেওঁ বহুত দিনৰ পৰা কৈ আছে বেতগাজ খামকৈ, সেই গতিকে আনিলে। কিন্তু ইয়াত বেতগাজ কাটোতে খুব সাৱধানে কাটিব লাগে। ইয়াত সৰু সৰু কাঁইট আছে, কাঁইটবোৰ গুচাই দিয়া হ'ল। এতিয়া মই এইবিলাক গুচাই দিম। গুচাই ইয়াৰ মাজত যিখিনি কোমলীয়া অংশ থাকে সেইখিনিহে খাবৰ কাৰণে উপযোগী উলিয়াই ল'ম। কেনেকৈ উলিয়াই আপোনালোকে চাই থাকিব দেই। এনেকৈ মই কাটিছোঁ। কাটি ইয়াত সৰু সৰু কাঁইট আছে, খুব সাৱধানে কাটিব লাগে এইখিনি। মই এয়া বেতগাজখিনি কাটি ল'লোঁ। দেখিছে ইমানখিনি বেতগাজ মই এইবোৰ কাটি কুটি এইখিনি ওলাইছে। এতিয়া মই এইখিনি মিহি মিহিকৈ কাটিম, আলু এটাৰ লগত ভাজিম। এয়া বেতৰ কোমলীয়া অংশখিনি লৈছোঁ, টান অংশখিনি ইয়াত পেলাই দিছোঁ। এইখিনি বহুত কোমল হয়, চফ্ট হয়। এইখিনি মই এতিয়া মিহি মিহিকৈ কাটি ল'ম। এনেকৈ দেখিছে এনেকৈ কাটি ল'ম। কাটি ভাজিম মই এইখিনি। এনেকৈ খাবলৈ খুব টেষ্টি হয়। ডায়েবেটিছৰ মানুহৰ কাৰণেও ভাল খাবলৈ। খাব লাগে, এইটো নেচাৰেল হয়। এইখিনি কোমলীয়া অংশখিনি এতিয়া কাটি ল'লোঁ। মই এতিয়া আলু এটা দি ভাজিম। কোনোবাই যদি ভাবে যে আলু নাখাওঁ, মই সুদাই বেতগাজখিনি ভাজি খাম, সেনেকৈও খাব পাৰে। খুব ভাল লাগে খাই। বেতগাজখিনি মই কাটি তিয়াই থৈছিলোঁ। দেখিছে কেনেকুৱা ৰঙা পানী ওলাইছে। এনেকৈ তিয়াই থ'ব লাগে, নহ'লে বেছি ৰঙা হৈ যায়গৈ। দেখিছে কাটি মই উঠাই ল'লোঁ পানীত তিয়াই পেলাই। এতিয়া মই ভাজিম। গেছ জ্বলাই কেৰাহী পাতি দিলোঁ। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই দিছোঁ সৰিয়হৰ তেল অলপ। দেখিছে তেল অলপ সৰহকৈ দিলেহে খাবলৈ ভাল হয় ভাজিখন, সেইকাৰণে অলপ সৰহকৈ দিছোঁ। এতিয়া মই দিম এয়া কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া। দেখিছে দুটা কাটি লৈছোঁ, পিঁয়াজো কাটি লৈছোঁ। পিঁয়াজখিনি ৰঙা হৈ গৈছে। এতিয়া মই দিছোঁ এয়া হালধি এচামুচ, অকণমান জলকীয়া গুড়ি দিছোঁ। হালধিখিনি মই ভাজি ল'লোঁ তেলত। এতিয়া মই দি দিম এয়া বেতগাজ। বেতগাজখিনি দি দিলোঁ। এতিয়া মই দিছোঁ এয়া সোৱাদ অনুযায়ী নিমখ অলপ আৰু আধা চামুচ জিৰা পাউডাৰ। এইখিনি মই এনেকৈ এতিয়া লৰাই লৈছোঁ। এনেকৈ মই 20 মিনিট সময় পানী নিদিওঁ ভাজিখিনিত পানী দিলে খাই ভাল নালাগিব। এনেকৈ মই 20 মিনিট সময় ল' ফ্লেম কৰি ভাজিখিনি বনাম। গেছৰ ফ্লেম ল' কৰি দিলোঁ। ঢাকোন মাৰি দিলোঁ। 20 মিনিট হ'বৰ কাৰণে হ'ব। মোৰ ভাজি হৈ গ'ল। 20 মিনিটৰ পিছত দেখিলোঁ ঢাকন উঠাই চাইছোঁ, ধুনীয়াকৈ ভাজিখিনি হৈ গ'ল। গেছ অফ কৰি দিম, আপোনালোকক পৰিৱেশন কৰি দেখাম। এয়া মই আপোনালোকক পৰিৱেশন কৰি দেখালোঁ। দেখিছে ভাজিখিনি কি ধুনীয়া কালাৰ উঠিছে। কোনে কোনে বেতগাজ খাই ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো কেনে পালে তাকো জনাব। যদি ভিডিঅ'টো ভাল লাগিছে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। পুনৰ নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব। তেতিয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাব।